মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন আপোনালোকৰ আগত ভিডিঅ' আপলোড কৰিব পৰা নাই, কাৰণ কোভিড চলি আছে বৰ্তমান, আৰু অসমতো এতিয়া কোভিডৰ সংখ্যা বহুত বেছি বাঢ়িছে। আপোনালোকে ঘৰতে থাকক, ছেফটিত থাকক। আজি ভিডিঅ'টো আপোনালোকৰ আগত দেখুৱাবলৈতো একো নাই, কাৰণ মতে থাকিম। এইকেইদিন ৰুমত কি কৰি আছোঁ আপোনালোকক সেইটো দেখাম আজি ভিডিঅ'টোৰ যোগেদি, আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। পোনপ্ৰথমে মন্দিৰ গ'লোঁ, আৰু এই মন্দিৰখন আপোনালোকে আগতে দেখুওৱা হৈছে আগৰ ভিডিঅ'ত, যে এই মন্দিৰটোত গেহেম বাজাৰ আৰু নালিয়াপুৰৰ মাজত আছে। ইয়াত বহুত পাৰ দেখিবলৈ পোৱা যায়। আপোনালোকক কেতিয়াবা আহিব ইয়ালৈ। লগৰজনীয়ে ৰুমতে এতিয়া ফোন কৰি আছিলে, এইটো ফোন কৰা শেষ হৈ গ'ল। এইটো এটা পিল' কভাৰ হয়। ফুলবোৰ কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন। মই আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে বাৰু জনাব। আৰু এইটো এটা আছে, এইটো দেখুৱাইছোঁ আপোনালোকক। কোনটো ভাল লাগিছে পিল' কভাৰ? এইটো মেখেলা, আৰু এখেলা, আৰু এইখন ৰুমাল হয়, কৰি আছে লগৰজনীয়ে। আৰু এইখন আছে, আপোনালোকক দেখাই আছোঁ। এইখন আমাৰ দীক্ষা বাইদেউ হাতী, নতুনকৈ শিকিছে আমাৰ বাইদেউ এজনীয়ে। আপোনালোকে চিনি পায়ে চাগে, ভিডিঅ'টোতো দেখিছে তাইক। দীক্ষা, তাই নতুনকৈ শিকিছে, হেমাই শিকাই আছে তাইক। যদি আপোনালোকে মেখেলা বা পিল' কভাৰ যদি লাগে বা ৰুমাল লাগে, তেতিয়া আপোনালোকে দেখুৱাই দিছোঁ। এই পিল' কভাৰ ফুল লগৰজনীয়ে ধুনীয়াকৈ কৰিছে। এইটো এখন চাদৰ কৰিবলৈ আনি থোৱা আছে। এতিয়া কালাৰটো মিলিছে নে ৰাইজে ক'ব, দিয়া দেখাই দিওঁ। এইখন চাদৰ এই মেখেলাখনৰ লগত মিলাই আনিছোঁ ন। এতিয়া ফুলটো এনেকুৱা কৈ দিম ন। এইখন এইটো কালাৰ লগত এইটো পিন্ধিব, আৰু ব্লাউজটো এই মুগা ৰঙৰ এটা বনাব লাগিব। এইটো সঁচা কথা ক'ব গ'লে মানে এইটো অৰ্ডাৰ দিছে বাইদেউ এজনীয়ে। এইটো দীক্ষাই বনাই আছে এতিয়া। হেমা মাষ্টৰণী হয় ইয়াৰ। এইটো খালি মেখেলাটো আপোনালোকক কওঁ নেকি, ইয়াৰ হিষ্ট্ৰীটো মেইনলি 2 বছৰ হ'ল একেখন মেখেলাই কৰি আছে। হেমাই শিকাই আছে, তাই কৰি আছে মানে। আমি ভাত খাবৰ কাৰণে কেৰেলা, তিতা কেৰেলা আৰু আলু ৰেডি কৰিছোঁ। এইটো খাম আমি আজি বনাই মেলি। এতিয়া আমি বয়সস্থ মানুহ এজনক খানা দিবৰ কাৰণে গৈ আছোঁ। ৰাতিপুৱা দিবৰ কাৰণে কৈছিলে, ৰাতিপুৱাটো দিব নোৱাৰিলোঁ, কাৰণ আমি ৰুমৰ কাম কৰি থকা অৱস্থাতে বহুত দেৰি হৈ গ'ল। এতিয়া ওলাই গৈ আছোঁ। আছিলে নহয় প্লেন, নহ'লে বাকী পানী নিবলৈ পাহৰি গ'লোঁ। ককাজনলৈ পানী নিবলৈ পাহৰি গ'লোঁ। এতিয়ালৈ গৈছোঁ। চেণ্ডেল নিপিন্ধাকৈ যাব লৈছিলোঁ মই। চৰ্দি লাগিছে তো বাবা। তোমাৰতো কৰোণা হোৱা নাই? ইমান গৰমত খালি হেৰিটো জেগাটো অকণমান ঠাণ্ডা আছিলে ন। বহাৰ দিছে এইডোখৰত মজা। মাৰ্কেট খানা দি মেলি ৰুমলৈ আহি পালোঁ। গৰম উঠিছে, বহুত গৰম। এতিয়া বাহিৰৰ ৰ'দ দেখিছে নহয় আপোনালোকে, কিমান ৰ'দ দিছে। দি মেলি আজৰি হৈ এতিয়া ৰুমলৈ আহি পাইছোঁহি। এতিয়া অলপ দেৰি আৰাম কৰিম, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এতিয়া অলপ শুন লওঁ। এই টাইমত ডিব্ৰুগড়ৰ লকডাউনৰ পৰিৱেশ কেনেকুৱা আপোনালোকক দেখুৱাই আছোঁ। এইটো হৈছে AMC যোৱা ৰোড হয়। এতিয়া হেমাৰ লগৰ ছোৱালী আহিছে সঞ্জীৱনী হস্পিটেলৰ পৰা। চবে খাই আছে এতিয়া।
চবে খাই আছে এতিয়া হেমাই এইফালে ব্যস্ত হৈ আছে আমাৰ ৰুমটো ইমান লেতেৰা দেখিছে নহয় আপোনালোকে এইটোৱে আমাৰ ৰুম এতিয়া আমি সকলোৱে চাহ খাব লৈছোঁ ৰুটি আৰু ভাজিৰ লগত এইফালে ৰঙা চাহ খাওঁ আমিতো প্ৰায়ভাগ ৰঙা চাহেই খাওঁ এইটো হ'ব আপোনালোকে শকত হ'ব তাৰে নিচিনা আমাৰ লগৰ ছোৱালী কেইজনী আহিছে সেইকাৰণে দেখাই বনাই দিছে চাওক এইটো ভাৰতৰ মেপৰ নিচিনা নাই লগা কওকচোন য'তে ত'তে ডিব্ৰুগড় জিলা নেকি ডিব্ৰুগড় জিলাৰ নিচিনা লাগিছে আৰু আপোনালোকে কমেণ্ট কৰিবচোন ৰুটিখন গোল হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন ৰুটি কেইখন কেনেকুৱা হৈছে এতিয়া আলহীবোৰো গ'ল আৰু চাহ খোৱাও হ'ল চাহ খাই শেষ হোৱাৰ পিছত এতিয়া আমি বহিছোঁ ৰেষ্ট কৰিছোঁ বহুত গৰম আজি আপোনালোকে দেখিছে নহয় কিমান গৰম ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ চবতে আজি কৰোণাও ইমান বাহিৰ ওলাই যাবলৈও দিগদাৰ কৰোণাৰ কাৰণে ক'তো ওলাই যাব পৰা নাই ৰুমতে বহি শুই খাই বৈ এনেকৈয়ে আছোঁ আপোনালোকেও যিমান পাৰে ৰুমতে থাকক কাৰণ ক'ভিডৰ সংখ্যাও বহুত বাঢ়িছে ক'ভিডৰ সংখ্যা ডিব্ৰুগড় বাঢ়িছে বাৰু গোটেই অসমখনতে বহুতখিনি বাঢ়িছে সেইটো কাৰণে আপোনালোকক ঘৰতে থাকক ছেফটি থাকক ক'লৈকো নাযাব আমিও এতিয়া ৰুমতে আছোঁ ডিউটি অফ লোৱাৰ পিছতো আমি কিনি যাব পৰা নাই ৰুমতে আছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আজিলৈ আহিছোঁ